তো দোস্ত কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকে ভালে আছে। মই আজি এনেকুৱা এটা জায়গা আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ যোনটো জায়গাৰ নাম হৈছে নাহৰ পাম। আৰু মই এতিয়া ফাইনালি আছোঁ গড়চকৰ পৰা সোমাই কিনে পাহাৰে গৈ আছোঁ। পাহাৰৰ টাৰ্ণিংবোৰ আৰু ৰাস্তাটো এনেকুৱা ডেঞ্জাৰ। তো বলক মই আগলৈকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো ভালদৰে চাই থাকক। ইমান ধুনীয়া ৰাস্তা, ইমান টাৰ্ণিং, ইমান ডেঞ্জাৰ, আপোনালোকে চালে মানে আচৰিত হৈ যাব। তো বলক আগলৈ। এইটো ৰোডত গাড়ী চলাই কিবা এটা মজা লাগিছে, কিবা এটা ভাল লাগি আছে। আৰু ইমান ধুনীয়া টাৰ্ণিং, ইমান ধুনীয়া ৰাস্তা চাওক, কিমান ধুনীয়া টাৰ্ণিং আৰু বহুত খাতৰনাক হয়। এনেকুৱা জাগা বনাইছে পাহাৰ কাটি কিনে ৰাস্তা 21 নে 20 কিলোমিটাৰ ৰাস্তা তাতে দেখা পালোঁ। আৰু তাতে ঝৰ্ণা আছে, আগত দুজন মানুহ গৈ আছে তাতে গা ধুবলৈ। বলক, এওঁ কৈ আছিল 20 মিনিটমানৰ ভিতৰত পাই যাম গড়চকৰ পৰা নাহৰ পাম। কিন্তু মই আধা ঘণ্টা নহয়, 1 ঘণ্টা নহয়, 1.5 ঘণ্টা হ'ল আহি আছোঁ, এতিয়ালৈকে পোৱা নাই। ঝৰ্ণা আৰু নদী বিচাৰি হাহাক। ইমান টাৰ্ণিং থকা ৰাস্তাত মই আজিলৈকে গাড়ী চলোৱা নাছিলোঁ, আজি চলাই আছোঁ আৰু ইমান ভাল লাগিছে চলাই। আৰু ৰাস্তাটো ইমান বহলো নহয়, সৰু ৰাস্তা। আৰু টাৰ্ণিং চাগে, এইটো টাৰ্ণিং লোৱাৰ লগে নেক্সট আৰু এটা টাৰ্ণিং আহিব, এইটো টাৰ্ণিং লোৱাৰ লগে আৰু নেক্সট টাৰ্ণিং আহিব। তো বলক আগলৈকে গৈ থাকোঁ আমি ঝৰ্ণা আৰু নদীলৈ। পাহাৰৰ ওপৰেদি টাৰ্ণিং লৈ আহি আছোঁ প্ৰায় 18 পৰা 17 কিলোমিটাৰলৈ। তাৰপিছত আমি এতিয়ালৈকে মেইন জাগা আহি পোৱা নাই আৰু গৈ আছোঁ। আগত যে বাইকখন গৈ আছে, 4 চকীয়াটো গৈ আছে, এওঁলোকৰ তাতে যাব। সিহঁতক সুধিছিলোঁ, এওঁলোকে কৈছে যে আমি নতুন আহিছোঁ ঝৰ্ণা চাবলৈ আৰু নদীখন চাবলৈ। আৰু ঝৰ্ণাত বহুত মানুহ হয় এওঁলোকেও কৈছে আৰু শুনা পাইছোঁ। আৰু ইয়াৰ আগত ডিম্পুদা আহিছিল, ডিম্পুদাৰ ভিডিঅ' চাই কিনে আজি মই আহিছোঁ। ডিম্পুদা আগত আহিছিল, ডিম্পুদা ধুনীয়াকৈ ভিডিঅ'টো বনাইছিল, ডিম্পুদা দেখুৱাই দিছে। আৰু বহুত ভাল লগা প্লেচ আৰু বহুত ধুনীয়া জেগা হয়। জামত পৰি গ'লোঁ, দুটা ছাইডতে গাড়ী আহিছে, 4 চকীয়া। এওঁলোকে গা ধুই কিনে এতিয়া উভতি ঘৰলৈকে গৈ আছে আৰু এওঁলোকে জাষ্ট গৈ আছে আমাৰ নিচিনা। তো বলক আমি তাতে যাই কিনে ধুনীয়া গা ধুম আৰু কিমান মজা লাগিব ন। ভাইটি আৰু ময়ো তাতে যাই গা ধুম। নদী তাতে এখন বহুত ভাল লগা ঝৰ্ণা আছে আৰু নদী আছে, তাতে গা ধুবলৈ ডিম্পুদা আহিছিল। ডিম্পুদাৰ ভিডিঅ' চাই কিনে মই আহিছোঁ আৰু মই আৰু মোৰ ভাইটি আহিছে, তাতে যাই কিনে আমি দুজনেই গা ধুম। তো দোস্ত ৰাস্তাবোৰ কেনে লাগিছে আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু ৰাস্তাবোৰৰ টাৰ্ণিংবোৰ কেনে লাগিছে আপোনালোকৰ, আৰু দুটা ছাইডত যে জংঘল আছে, জংঘলবোৰ আপোনালোক কেনে লাগিছে। পাহাৰীয়া ৰাস্তা হয়, এইটো পাহাৰীয়া ৰাস্তাৰ মাজত আমি গৈ আছোঁ। পাহাৰীয়া ৰাস্তা কেনে লাগিছে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মই গৈ আছোঁ যোনটো জেগাত, সেইটো জেগা মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। যদি পূৰা ভিডিঅ' নাচাই আপোনালোকে একো গম নাপাব। তো মই গৈ থাকোঁ সেইটো জেগালৈ, মানে সেইটো মঞ্জিল হয় আজিৰ কাৰণে মোৰ আৰু মোৰ ভাইটিৰ। আৰু বহুত মানুহ আছে, এতিয়া বহুত মানুহ গৈ আছে। তো বলক তো আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন ৰুটটো কেনে লাগিছে আৰু ৰুটৰ টাৰ্ণিংবোৰ কেনে লাগিছে। আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আমি পামেই এতিয়া অকণমান পিছত। এইখিনিত গাড়ীবোৰৰ মানুহবিলাক থৈ যাই আছে, মোকো থৈ যাব কৈছিল দাদা এজনে। মই কৈছিলোঁ যে গাড়ীটো এতিয়া থৈ নাযাওঁ, আমি তালৈকে লৈ যাম। তো বলক আমি এতিয়া তললৈকে গৈ থাকোঁ। পালোঁ ফাইনেল। পাহাৰীয়া ৰাস্তা আৰু কিমান ঠিক হ'ব। পাহাৰীয়া ৰাস্তাটো এনেকুৱাই। আৰু নদী বিচাৰি আৰু ঝৰ্ণা বিচাৰি 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টালৈকে পাহাৰৰ ৰাস্তাত আহিলোঁ ওচৰলৈ। ৰাস্তাবোৰ বহুত পিছলৈ আছে, ঝৰ্ণাৰ পানী আহি কিনে ওপৰৰ পৰা। আৰু এইটো বাইক আমাৰ আগে আহি আছে, মানে বহুত আগলৈকে যাব পৰা নাই পিছলৰ কাৰণে। আৰু আমি ওচৰলৈ ফাইনেলি পাম আৰু অকণমান।
পাহাৰৰ ৰাস্তাবোৰৰ টাৰ্ণিংবোৰ চাওক কিমান ডেঞ্জাৰ টাৰ্ণিং। এটা টাৰ্ণিং শেষ নহওঁতে নেক্সট টাৰ্ণিং এটা আহি পায় আৰু পাহাৰৰ কোণা দি ৰাস্তা আৰু এইবিলাক মানুহ এই ঝৰ্ণা আৰু নদীত গা ধুই কিনে ঘৰলৈ গৈ আছে আৰু আমি জাষ্ট আহিছোঁ। ৰাস্তাবোৰ চাওক কিমান বেয়া হৈছে ৰাস্তাবোৰ। এওঁলোকৰ আকৌ কি হ'ল ছাইড নেদে কিয়? আৰু অকণমান পিছত পাই যাম আমি নদী আৰু ঝৰ্ণা। এইটো ৰাস্তা হয় নদী আৰু ঝৰ্ণালৈ। এনেকুৱা ধুনীয়া জেগাত আৰু এনেকুৱা ধুনীয়া ৰাস্তা আৰু মই কেতিয়াও পোৱা নাছিলোঁ। আমি ফাইনেলি ঝৰ্ণা পাই গ'লোঁ। এইটো সৰু ঝৰ্ণা হয় আৰু আগত বহুত ডাঙৰ ঝৰ্ণা আছে আৰু তাতে নদী আছে। যোনখিনি মানুহ আছে এইবিলাক মানুহ তাৰ পৰা আহি আছে। তো বলক আমি আগলৈকে গৈ এইটো ৰাস্তা মানুহবোৰক পগলা বনাই দিব। কিমান ডেঞ্জাৰ ৰাস্তা চাই লওক আপুনি। ৰাস্তাবোৰ ইমান পিছল হৈ আছে, এওঁলোকে পৰিছিল নেকি আৰু বাইকটো লৈ যোৱা বহুত ৰিস্ক হৈ আছে। এনেকুৱা লাগি আছে আমি ঝৰ্ণা আহি ফাইনেলি পাই গ'লোঁ। দিনটো বিচাৰি ঝৰ্ণা আৰু নদী পাম এতিয়া। তো ঝৰ্ণা আৰু নদী ফাইনেলি পাই গ'লোঁ আমি আহি। চাকেতে কিমান গাড়ী ইয়াতে কিমান মানুহ আহিছে। তো আৰু গাড়ীটো আগত থৈ আহিছে। তো বলক আগলৈকে যাওঁ। এতিয়া চাওক কিমান বাইক আনিছে। এতিয়া পিছে আপোনালোকে ভাবি চাকেতে কিমান মানুহ আহিব পাৰে আৰু কিমান মানুহ এতিয়া আহিছে। চাওক কিমান বাইক, বহুত বাইক আছে একেলগতে। তো বলক আগলৈকে গৈ থাকোঁ মেইন পইণ্টলৈ, যোনখিনি ঝৰ্ণা আৰু নদী আছে। তো ভাইটি গাড়ীটো চাইডত পাৰ্কিং লগাই দিয়া। তো দোস্ত মই ফাইনেলি আহি পাই গ'লোঁ এইটো ঝৰ্ণা আৰু নদী। যোনটো নদী দিনটো বিচাৰি আহি এতিয়াহে পালোঁ। সেইটো নদী আৰু সেইটো ঝৰ্ণা। যোনটো ঝৰ্ণা আপোনালোকক দেখুৱাবলৈ ৰাতিপুৱাৰ পৰা আহি আছোঁ। ৰাস্তা শেষ নহয় পাহাৰৰ মাজত আৰু এইটো ঝৰ্ণা। এইটো বহুত মানুহ এতিয়া গা ধুই আছে। বলক আমিও গা ধুম। বলক সেইটো ৰাইট ছাইডলৈ গৈ থাকোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আপোনালোকক চাৰো ছাইডত দেখুৱাই দিম আপোনালোকে ভাল। তো বলক এতিয়া বহুত মানুহ গা ধুই আছে, আমি গা ধুম, বহুত ভাল লাগিব। বলক এইটো ছাইডলৈ বলক। তো জাগাটো চাই আপোনালোকক কেনে লাগিছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু আপোনালোকে কেনে পালে জাগাটো চাই কিনে আৰু এইটো ঝৰ্ণাত আহিবলৈ আপোনালোকৰ মন আছে নে নাই আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু এইটো জাগাটোৰ নাম হৈছে নাহৰ পাম। তো বলক মই এতিয়া গা ধুম।